বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল আপোনালোকৰ মাজত এটা অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'টো বিশেষকৈ সেইসকলৰ বাবে যিসকলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰী, যিসকল এতিয়ালৈকে 12 আৰু 13 নম্বৰ নাইবা 13 নম্বৰ কিস্তিৰ টকা এতিয়ালৈকে পোৱা নাই, সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। এতিয়া আহো মূল কথালৈ। আপুনি PM কিষাণ আঁচনিৰ টকা নোপোৱাৰ প্ৰধান কাৰণ দুটা হ'ব পাৰে। 1 নম্বৰ KYC নকৰাৰ বাবে, 2 নম্বৰ আধাৰ কাৰ্ড আপোনাৰ একাউণ্টৰ লগত লিংক নথকাৰ বাবে। আপুনি যদি মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজ লাইক কৰিব আৰু যদি ইউটিউবত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে আপোনাৰ বন্ধুসকলক এনেকুৱা সমস্যাৰ পৰা বাচি থাকিবলৈ ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব। বন্ধুসকল এতিয়া আহো মূল ভিডিঅ'টোলৈ। আপুনি আপোনাৰ মোবাইলেৰে চাব পাৰিব। কেনেকৈ চাব লাগে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাওক। প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ ক্ৰোম এপটো অপেন কৰিব। অপেন কৰাৰ লগে লগে এনেকুৱা পেজত আহি যাব। ইয়াত আপুনি সাৰ্চ অপশ্যনত মাৰি দিব PM কিষাণ আহি গৈছে। ইয়াত মাৰি দিব। PM কিষাণত মাৰি দিয়াৰ লগে লগে ওপৰত যিটো লিংক আহিব PM কিষাণৰ, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে যে অনাৰেবল প্ৰাইম মিনিষ্টাৰ হেজ ৰিলিজড 13 ইনষ্টলমেণ্ট অফ দ্য PM কিষাণ স্কিম অন 27 ফেব্ৰুৱাৰী 2023। মাননীয় প্ৰধানমন্ত্ৰী PM কিষাণৰ 13 নম্বৰ কিস্তিটো 2023 চনৰ ফেব্ৰুৱাৰী 27 তাৰিখে ৰিলিজ কৰিছে। ইয়াত দুটা হেল্পলাইন নম্বৰ দিয়া আছে। আপোনালোকৰ কিবা অভিযোগ থাকিলে এই নম্বৰ দুটাত কল কৰি জানিব পাৰে PM কিষাণ সম্পৰ্কে। তলত দিয়া আছে KYC মেণ্ডেটৰী ফৰ PM কিষাণ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ। PM কিষাণ আঁচনিৰ অন্তৰ্গত যিসকল কৃষক আছে সেইসকলৰ বাবে KYC কৰাটো বাধ্যতামূলক। OTP based KYC is available on PM কিষাণ portal. Nearest CSC center may be contact for biometric based KYC. আপোনালোকে KYC কৰিবলৈ আপোনাৰ ওচৰৰ যিকোনো এটা CSC চেণ্টাৰত গৈ আপোনালোকে KYC কৰিব পাৰে। এতিয়া আহো প্ৰথমতে আপোনালোকে কিয় PM কিষাণৰ টকাটো পোৱা। প্ৰথমতে আমি চাম KYC হৈছে নে নাই। আপুনি আধাৰ নম্বৰৰ ঠাইত আপোনাৰ আধাৰ নম্বৰটো মাৰি দিব। মাৰি দিয়াৰ লগে লগে সাৰ্চ অপশ্যনত সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে লগে এনেকুৱা দেখা পাব। যদি KYC কৰিছিল আৰু যদি হৈ গৈছে তেনেহ'লে ইয়াত এনেকুৱা দেখাব KYC is already done, আৰু যদি নহয় KYC is no বুলি দেখাব। অকেত ক্লিক কৰি দিম। এতিয়া আমি দেখিম 2 নম্বৰটো কি আছে। বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই সেইটো কেনেকৈ চাব। জাষ্ট আপুনি বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাব সাৰ্চ বাই মোবাইল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ। মই যিহেতু ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি সাৰ্চ কৰি চাম। ৰেজিষ্ট্ৰেশ্যন নম্বৰত ক্লিক কৰাৰ পাছত আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব। দিয়াৰ পাছত আপুনি ইয়াত কেপচাটো দিব লাগিব। কেপচাটো দিয়াৰ পাছত আপুনি গেট ডিটেইলছত ক্লিক কৰি দিব। গেট ডিটেইলছত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজত আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে 2 নম্বৰ কাৰণটো PFMS বেংক ষ্টেটাছ ফাৰ্মাৰ ৰেকৰ্ড হেজ বিন ৰিজেক্টেড বাই PFMS বেংক। আকৌ এইফালে আছে PFMS বেংক ৰিজেকশ্যন ৰিজন। বেংক ৰিজেকশ্যনৰ কাৰণ UID নেভাৰ এনেবল ফৰ DBT। কণ্টাক্ট ইউৰ বেংক টু লিংক আধাৰ উইথ একাউণ্ট। বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ কৈছে, সেইকাৰণে একাউণ্টটো ৰিজেক্ট হৈছে। এতিয়া চাওক ইয়াত মোৰ 2টা কিস্তি ইতিমধ্যে পেণ্ডিং দেখাইছে, কিয়নো আগতীয়াকৈ মোৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক নাছিল। যিহেতু 4-5 মাহ আগতে মই এবাৰ দিছিলোঁ, মোৰ একাউণ্টটো CSPত খোলা হয়, সেইকাৰণে CSPত জমা দিছিলোঁ। CSP কামটো কৰা নাই, সেইবাবে এতিয়ালৈকে হোৱা নাই। আপোনালোকৰ একাউণ্টটো যদি যিকোনো CSPত খোলা থাকে তেতিয়াহ'লে আপোনালোকে আপোনাৰ কাগজ পাতি তাৰ পৰা
ফৰ্ম ফিল আপ কৰি CSPৰ পৰা চাইন টাইন মাৰি এইটো CSP যিটো ব্ৰাঞ্চৰ আণ্ডাৰত চলে এইটো ব্ৰাঞ্চত গৈ আপোনালোকে নিজে জমা দি আহিব। জমা দি আহিলে আপোনালোকৰ কামটো এসপ্তাহ বা 10 দিনৰ ভিতৰত হৈ যাব। তেতিয়া সোনকালে আপোনালোক পইচাটো আপোনাৰ একাউণ্টত সোমাব। নহ'লে CSPত জমা দিলে এতিয়াও নকৰে। এইটো মানুহবিলাকে কৰিব নোৱাৰে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব।